অলপ দিনৰ আগতে নেচাৰ এষ্ট্ৰনমি বুলি কোৱা এখন জাৰ্নেলত, এখন ছায়েন্সৰ বহুত প্ৰেষ্টিজিয়াছ জাৰ্নেল হয়, তাত তেওঁলোকে এখন পেপাৰ পাব্লিছ কৰিছে। তাত তেওঁলোকে দেখাইছে যে প্লুটোতকৈ বহুত দূৰত থকা সৰু এটা বস্তুত 202 XV93 তাত বায়ুমণ্ডল থকা প্ৰমাণ পাইছে। আমি সাধাৰণতে ভাবোঁ যে সৌৰজগতৰ একেবাৰে বাহিৰৰ অংশটো অত্যন্ত ঠাণ্ডা বৰফৰ নিচিনা, গতিকে তাত থকা যিখিনি এনেকুৱা বস্তু আছে সেয়াও বৰফ জমা বস্তুৰ নিচিনা। গতিকে তাত বায়ুমণ্ডল থকাৰ চান্স একেবাৰে কম, আৰু যিমান বস্তু আজিলৈকে আৱিষ্কাৰ কৰিছে তাত বায়ুমণ্ডল নাই। কিন্তু এই বস্তুটো যিটো 2002 XV93 তাত বায়ুমণ্ডল থকাৰ প্ৰমাণ পোৱা গৈছে, আৰু ইয়াকে লৈ বিজ্ঞানীসকল অত্যন্ত উৎসুক যে কিয় তাত বায়ুমণ্ডল আছে, কেনেকৈ আছে, তাৰ বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰোঁ আহক। এতিয়া চাওঁ আহক কেনেকৈ ইয়াক বায়ুমণ্ডল ধৰা পেলালে। আগতেও মই কৈছোঁ যে যদি এটা বহুত দূৰৰ তৰা এটাৰ পৰা যিখিনি পোহৰ আমাৰ পৃথিৱীলৈ আহিছে, তাৰ সেই তৰাটোৰ সন্মুখেদি যদি এই বস্তুটো পাৰ হৈ যায়, তেতিয়াহ'লে যিখিনি পোহৰ আহিছে তাত সৰু এটা দ্বীপ এটা আহিব, আৰু সেই দ্বীপটো যদি বহুত শ্বাৰ্প হয়, ইয়াত মই দেখিছোঁ যদি বায়ুমণ্ডল নাথাকে তেতিয়াহ'লে পূৰা শ্বাৰ্প হ'ব, আৰু যদি বায়ুমণ্ডল থাকে অকণমান বেঁকা থাকিব। আৰু ইয়াৰ পৰা এই বস্তুটো যেতিয়া সেই দূৰৰ এটা তৰাৰ সন্মুখেদি পাৰ হৈ যায়, আমি এতিয়া অকণমান বেঁকা দেখোঁ, আৰু ইয়াৰ পৰাই আমি গম পাওঁ যে তাত এটা বায়ুমণ্ডল আছে। বায়ুমণ্ডল আছে তাত ইমান ডাঙৰ কথা হ'বলগীয়া কি হ'ল? আমাৰ পৃথিৱী, মাৰ্চ, বুধ, মংগল, প্লুটো চবতে অলপ অলপ বায়ুমণ্ডল আছে। আমাৰ চন্দ্ৰত বাৰু একেবাৰে কম, মানে মোটামুটি নাই, মানে তাৰ প্ৰেছাৰ পৃথিৱীতকৈ বহু গুণ কম, কাৰণ তাত বায়ুমণ্ডল নাই। কিন্তু এই যিটো 2002 XV93 তাৰ যিটো মহাকাশখন বল আৰু যিমান সৰু, সেইটোৰ পৰা বিজ্ঞানীসকলে দেখিছে যে যদি তাত বায়ুমণ্ডল এনেধৰণৰ থাকে তেন্তে সি 100 বা 1000 বছৰৰ ভিতৰত নাইকিয়া হৈ যাব লাগে। কিন্তু আমাৰ সৌৰজগতৰ বয়স বৰ্তমান 4.5 বিলিয়ন CR। যদি এনেকুৱা ধৰণৰ এটা বায়ুমণ্ডল আছে, তাত নিশ্চয়কৈ কিবা নহয় কিবা এটা হৈ আছে, যি বায়ুৰ গেছ তাত সময়ৰ লগে লগে সৃষ্টি হৈ গৈ আছে, আৰু সেইটো জানিবৰ কাৰণে বিজ্ঞানীসকল অনেক উৎসুক। বিজ্ঞানীসকলে ভাবিছে যে তাত মানে আইচৰ ভলকেনো, মানে জ্বালামুখীৰ নিচিনা বৰফৰ ভিতৰৰ পৰা অকণমান গৰম বৰফৰ পৰা পানী এনেকৈ ওলাই বাষ্প তাত আহি থাকে, সেইটো হ'ব পাৰে। নহ'লে তাৰ বাহিৰত থকা সৰু সৰু যিবিলাক বস্তু সৌৰজগতৰ বাহিৰত, সেইবিলাক তাত খুন্দা খাই তাত পৰি তেতিয়াও কিবা তাত অলপ গৰম হৈ পিনি কিবা গেছ ওলাব পাৰে। এই দুটা কথা বৰ্তমান মানুহে ভাবিছে, কিন্তু বেলেগ কিবাও হ'ব পাৰে। বিজ্ঞানীসকলে আৰু গৱেষণা নিশ্চয় কৰিব। আজি ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। মই এনেকৈ বিজ্ঞানৰ বিষয়ে নতুন বাতৰি বা নতুন আৱিষ্কাৰৰ বিষয়ে এই চেনেলটোত দি থাকিম। আপোনালোকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ফেচবুকত ফ'ল' কৰি ল'ব, আৰু মোৰ বিষয়ে যদি অধিক জানিব মন আছে তেন্তে এই ৱেবছাইটটো মোৰ তাত আপোনালোকে চাব পাৰিব। আৰু বাকী যিমান ৰিলেভেণ্ট লিংক হ'ব এই পেপাৰ বা বাকী, মই গোটেইখিনি ডেছক্ৰিপশ্যনত দি দিম।